সমাজে মোক মোলৈ ইমান কষ্ট কৰিছে, মোক মৰম কৰিছে, মোক আদৰ সম্ভাষণা জনাইছে। মই বহুত বহুত ধন্যবাদ পাইছোঁ। মই আৰু বিশেষকৈ মই বহুত দিন বাহিৰত থকাৰ পৰা মই চেনাত থকাৰ পৰা মই গাঁৱৰ মানুহবিলাকক ছুটিত আহিলেও মই লগ কৰিব নাপায়। এইটো কাৰণে মই এইটো অনুষ্ঠান মই পাতিছিলোঁ, চবৰ লগত মৰম চেনেহ বা এসাঁজ ভাত খুৱাব বুলি এইটো ভাৱনা কৰিছিলোঁ। মোক আৰু এইটো বাটৰ পৰা মোক আদৰি জনাইছে। মই বহুত বহুত ধন্যবাদ দিছোঁ। মোৰ এনেকুৱাত বহুত গাঁৱৰ লগত মৰম চেনেহ আছিলে। আগত সৰু টাইমতো আমি খেলা ধূলা চবৰ লগত আমি মিলি জুলি আছিলে। এতিয়াও আমাৰ লগত মৰম চেনেহ আছে চবৰ লগত। আমি এইটো কাৰণে এইটো প্ৰগ্ৰামটো আমি পাতিবলৈ কৰিছোঁ। 2000 অক্টোবৰ 30 তাৰিখে আৰু ৰিটায়াৰ মোৰ অক্টোবৰ 1 তাৰিখে। জম্মু কাশ্মীৰত আছিলে। জম্মু কাশ্মীৰত 3 বছৰ থাকিলে। তাৰপিছত মই তাৰপৰা আমি ৰিটায়াৰ ভলণ্টিয়াৰ ৰিটায়াৰ আমি লৈছোঁ। আমাৰ চাকৰিটো আৰু আছিলে আৰু নকৰিম বুলি ভলণ্টিয়াৰ ৰিটায়াৰ লৈছোঁ। ভালে পাবলৈ পাইছোঁ। আমি বহুত খুচি পাইছোঁ। তাৰপৰা ইমান দূৰৰ পৰা আহি পেলাই মই ইয়াত চবৰ গাঁৱৰ মানুহবিলাকক আমি লগ পাই পেলাই মই নথৈ পাইছোঁ। ঠিক আছে।